সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল এখন বেচৰকাৰী বিদ্যালয়। পৰীক্ষাত অৱতীৰ্ণ হৈছিল 24গৰাকীকৈ ছাত্ৰ ছাত্ৰী। ডিষ্টিংশ্যন লেটাৰ নম্বৰসহ প্ৰথম স্থানত 9গৰাকী, দ্বিতীয় স্থানত 12গৰাকী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হয় 3গৰাকীকৈ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনৰ এনে ফলাফলত উৎফুল্লিত হৈ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিলে এক সম্বৰ্ধনা সভা। চাপৰ হালকচা শিক্ষাখণ্ডৰ অন্তৰ্গত ধীৰঘাট জাতীয় বিদ্যালয় নামৰ এইখন বেচৰকাৰী বিদ্যালয়ৰ এই চমকপ্ৰদ ফলাফলে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ল সুনামৰ ধাৰাবাহিকতা। সামান্য মাননিলৈ কঠোৰ পৰিশ্ৰম কৰা প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ লগতে প্ৰধান শিক্ষয়িত্ৰী আসপিয়াৰা বেগমে বিভিন্ন সমস্যাৰ মাজতো শৈক্ষিক দিশত দায়িত্ব পালনত কিন্তু ত্ৰুটি কৰা নাই, যাৰ ফলত অক্ষুণ্ণ থাকিল সুনামৰ এই ধাৰাবাহিকতা। মোৰ নাম আমিনা বেগম। মই ধীৰঘাট জাতীয় বিদ্যালয় পঢ়িছোঁ। মই 85% লৈ উত্তীৰ্ণ হৈছোঁ। আশিক ইকবাল, মই 83% লৈ উত্তীৰ্ণ হৈছোঁ। আমাৰ বিদ্যালয়খনৰ নাম ধীৰঘাট জাতীয় বিদ্যালয় আৰু বিগত 22-23 বৰ্ষত আমাৰ 24জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল। তাৰে ভিতৰত আমাৰ 24জনে উত্তীৰ্ণ হৈছে। খুব ভাল লাগিছে আমাৰ। চাইছোঁ চাৰিওফালে বেলেগ বেলেগ স্কুলত বহুত মানে ফেল কৰিছে, কিন্তু আমাৰ 24জনে উত্তীৰ্ণ হোৱাৰ কাৰণে খুবেই ভাল লাগিছে। ইয়াতকৈ আৰু ভাল ৰিজাল্ট আমি আশা কৰিছিলোঁ। যোৱা বছৰ আমাৰ 91% আছিল, কিন্তু তথাপি আমি সন্তুষ্ট। ছাত্ৰ ছাত্ৰীৰ ওপৰত খুবেই সন্তুষ্ট, কাৰণ দুটা পৰীক্ষা পিছুৱাই যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাৰ অলপ বেয়া প্ৰভাৱ পৰিছিল। কিন্তু যিখিনি ৰিজাল্ট হৈছে আমাৰ ভাল লাগিছে।